ওম বাসুদেৱাই নমঃ। স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ প্ৰস্তুতি হৈছে নিগনিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়ে গ্ৰহণ কৰক এই 5টা বিশেষ ঘৰুৱা উপায়। জানো আহক। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, প্ৰিয় বন্ধুসকল, আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিগনি মাৰিবলৈ বজাৰত বহু ধৰণৰ ঔষধ পোৱা যায়, যদিও ইয়াৰ ব্যৱহাৰৰ বাবে নিগনিসমূহ ঘৰতে মৰি যায়। ফলত দুৰ্গন্ধ গোটেই ঘৰখনতে বিয়পি পৰে, যাৰ বাবে বহু লোকে নিগনিৰ উপদ্ৰৱ বৃদ্ধি পালেও সেই ঔষধবোৰ ব্যৱহাৰ নকৰে। একে সময়তে ধৰ্মীয় কাৰণতো বহু লোকে এই ঔষধসমূহ ব্যৱহাৰ নকৰে। এনে পৰিস্থিতিত এই 5টা ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনিও নিগনি হত্যা নকৰাকৈ ঘৰৰ পৰা চিৰদিনৰ বাবে আঁতৰাই পঠিয়াব পাৰে। আহকচোন আমি সেই 5টা ঘৰুৱা উপায়নো কি জানো আহক। প্ৰিয় দৰ্শক, 1 নম্বৰ হৈছে মানুহৰ চুলিৰ পৰাও নিগনি আঁতৰ হয়। আপোনালোকে জানেনে যে মানুহৰ চুলিৰ পৰাও নিগনি আঁতৰ হ'ব পাৰে। যদি আপুনিও নিগনিৰ উপদ্ৰৱত অশান্তি পাইছে, তেন্তে মানুহৰ মূৰৰ চুলি নিগনি ওলোৱা ঠাইত ৰাখক। মানুহৰ চুলি দেখি নিগনি পলাই যায়। ইয়াৰ কাৰণ হ'ল ভুলবশতঃ সেই চুলিবোৰ নিগনিয়ে খালে মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে চুলিৰ পৰা নিগনিয়ে বহু দূৰত অৱস্থান কৰে। যদি আপুনি ঘৰৰ 4-5টা মূল স্থানত এনে চুলি ৰাখে, তেন্তে নিগনি আপোনাৰ ঘৰৰ ফালে আহিবলৈ এৰি দিব। প্ৰিয় দৰ্শক, 2 নম্বৰ হৈছে পিঁয়াজৰ গোন্ধৰ পৰা দূৰত থাকে নিগনি। পিঁয়াজ ব্যৱহাৰ কৰিও নিগনিক হত্যা নকৰাকৈ ঘৰৰ পৰা খেদি পঠিয়াব পাৰি। আচলতে পিঁয়াজৰ এটা অদ্ভুত তিতা গোন্ধ থাকে, যিটো নিগনিয়ে একেবাৰেই ভাল নাপায়। এই কৌশল ব্যৱহাৰ কৰিবলৈ এটা ডাঙৰ পিঁয়াজ লৈ 7-8 টুকুৰা কৰি লওক। ইয়াৰ পাছত সেই টুকুৰাবোৰ ঘৰৰ বিভিন্ন ঠাইত ৰাখক। নিগনিয়ে ইয়াৰ গোন্ধ অনুভৱ কৰাৰ লগে লগে আপোনাৰ ঘৰৰ পৰা আঁতৰাই যায়। প্ৰিয় দৰ্শক, এতিয়া আহোঁ 3 নম্বৰ পদ্ধতিটোলৈ। 3 নম্বৰ পদ্ধতিটো হৈছে এনেধৰণৰ: ফেনাইল উপযোগী। নিগনিৰ কাৰণে মুক্তি পাবলৈ ফেনাইল অতি উপযোগী। ফেনাইলে নিগনিৰ পৰা মুক্তিৰ সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। ইয়াৰ দুৰ্গন্ধত নিগনিবোৰ আঁতৰি যায়। এই ঔষধ ব্যৱহাৰ কৰিবলৈ হ'লে ফেনাইল টেবলেট পাতল কাপোৰত ৰাখিব পাৰে বা ৰাখিব লাগে, আৰু ঘৰৰ সেই অংশত ৰাখিব লাগে য'ত নিগনি বেছিকৈ আহে। এদিন বা দুদিনৰ ভিতৰত দেখিব যে ঘৰত নিগনি অহা বন্ধ হৈ গৈছে। 4 নম্বৰ, তেজপাতৰ পৰা নিগনি নোহোৱা হয়। সাধাৰণতে আমি পাচলিত ব্যৱহাৰ কৰা তেজপাত আয়ুৰ্বেদিক গুণৰ বাবে বিখ্যাত। ইয়াৰ সুগন্ধি তিতা হয়। ইয়াৰ গোন্ধত নিগনিৰ চকুৰে পানী ওলাবলৈ আৰম্ভ কৰে। ঘৰৰ যিবোৰ অংশত নিগনিয়ে অধিক উপদ্ৰৱ কৰে, সেইবোৰ অংশত তেজপাত ৰাখক। ইয়াৰ গোন্ধ পোৱা মাত্ৰকে নিগনিবোৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। প্ৰিয় দৰ্শক, এইবাৰ আহোঁ 5 নম্বৰ পদ্ধতিলৈ। 5 নম্বৰ পদ্ধতিটো একেবাৰে সহজ। 5 নম্বৰ পদ্ধতিটো হৈছে পদিনা পাত ব্যৱহাৰ। পেটৰ সমস্যা দূৰ কৰিবলৈ পদিনাক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় বুলি সকলোৱে জানে, কিন্তু পদিনাই যে ঘৰৰ পৰা নিগনি খেদি পঠিয়াবলৈ আচৰিত কাম কৰে, সেই কথা কম সংখ্যক লোকেহে জানে। ঘৰৰ পৰা নিগনি খেদিবলৈ পদিনাৰ সেউজীয়া পাত শুকুৱাই লৈ থেথেলিয়াই নিগনি ঘূৰি থকা ঠাইবোৰত ৰাখক। কিছুদিন পাছত দেখিব নিগনিবোৰ নোহোৱা হৈ পৰিছে। প্ৰিয় দৰ্শক, আজিৰ প্ৰস্তুতি কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে, অকণমান হ'লেও আপোনালোকৰ সঁহাৰি হৈছে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আজিলৈ বিদায় দিয়ক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।